নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আৰু এটি নতুন ভিডিঅ' লৈ মই আজি বনালো বাদামৰ চাটনি এনেকৈ বনালে বহুতে সোৱাদ লাগে খাবলৈ আৰু মইনো কেনেকৈ বনাইছো বলকচোন চাও ভিডিঅ'টোৰ জৰিয়তে সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাই যাব মাজত স্কিপ নকৰাকৈ আহকচোন এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ মই লৈছো এখিনি মই বাদাম লৈছো আৰু এটা মই গোল নেমু লৈছো আৰু এখিনি হৈছে মোৰ কলা সৰিহ আৰু ইয়াত আছে নৰসিংহ পাত আৰু জলকীয়া মই তিনটা লৈছো আৰু এখিনি ৰসুন আৰু আদা লৈছো প্ৰথমতে মই বাদামখিনি ভাজি লৈছো বাদামখিনি অলপমান দেৰি 5 মিনিট মান মই ভাজি লম একদম ৰঙচুৱা কৰি দিব নালাগে এখিনি যেটো কেঁচা বাদাম হেতু কাৰণে মই ভাজি লৈছো যদি ভজা বাদাম থাকে তেতিয়া হলে ভাজিব নালাগে মোৰ বাদামখিনি হৈ গল ভজাটো আৰু সব বাকলিটো ধুনিয়াকৈ গুছাই গৈছে এতিয়া মই বাদামখিনি নমাই দিব পাৰিম বাদামৰ বাকলিখিনি এতিয়া মই গুছাই লৈছো আৰু এনেকৈ মহাই দিলে মানে গোটেইখিনি বাদামৰ বাকলি গুছি যাব মোৰ বাদামখিনি বাকলিখিনি উতৰাই ললো আৰু এতিয়া মই মিক্সাৰ পিচিবলৈ মিক্সাৰটো লৈ লৈছো বাদামখিনি দি দিছো জলকীয়াকেইটা দুডোখৰ কৰি দিছো আদা ডোখৰ অলপমান সৰু সৰুকৈ দি দিছো তেতিয়া মানে জলদি পিছ যাব ৰসুন কেইফুটা ইয়াতে দি দিছো আৰু এইখিনি মোৰ নেমুৰ ৰসখিনি মই চেপি ললো চেপি মই ইয়াতে দি দিছো ৰসখিনি তাৰ পাছত এইখিনি মই নিমখ দি দিছো নিমখখিনি জোখৰ মতে দি দিব আৰু এতিয়া মই এইখিনি মিক্সাৰত পিচি লওঁ চাটনিখিনিত অকমান পানী দি দিছো পানী দিলে মতে ভালকৈ পিচ যাব আৰু মই এতিয়া চাটনিখিনি তৰকা মাৰিবৰ কাৰণে মই এখন হেতা লৈ লৈছো আৰু ইয়াতে মই মিঠাতেল দি দিছো এনেকৈ তৰকা মাৰি মানে চাটনিখিনি খালে মতে বহুতে ভাল লাগে তেলখিনি অলপমান গৰম হ'বলৈ দিছো তে গৰম হৈ গল আৰু এতিয়া মই ইয়া সৰিহখিনি তেলতে দি দিম মই নৰসিংহ পাত যে লৈছিলো এই নৰসিংহ পাতখিনি অলপমান দি দিছো ৰেড চিলি পাউডাৰো মই অলপমান ইয়াতে দি দিছো তাৰ পাছতে মই এই চাটনিখিনিতে মই এনেকৈ ওপৰতে দি দিছো এনেকৈ বনালে মতে খাবলৈ মানে বহুতেই ভাল লাগে আৰু এতিয়া মই এইখিনি মিক্স কৰি লৈছো আপোনালোকে বাৰু এনেকৈ বনাইছে নে নাই বনোৱা কমেন্ট কৰি জনাবচোন আপোনালোকে মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব